কি আপোনালোকক দেখুৱাই আছোঁ বলক। বাহনী দললৈ গৈ আছোঁ আমি গাঁৱৰ পৰা ওলাই শিৱসাগৰলৈ। ৰাস্তাটো বনাই দিবলৈ হ'ল আৰু লাহে ধীৰে বনাই দিব লাগে। গাড়ীখনেও কষ্ট পায়, মানুহখনেও কষ্ট পায়। অকণমান বনাই দিব ৰাস্তাটো চাই চিতি। আমাৰ এইফালে শক্তিমান চলে, দামী গাড়ী বুলি কয় বহুত। এই আমাৰ লাহে লাহে পাৰ কৰাই নি আছে। এইটো মানে আমি নিতাপুখুৰী ৰাস্তাটো দি গৈ আছোঁ। আগৰটোপা বেয়া আছিলে, এতিয়া অলপ ভাল ৰাস্তা পাইছোঁ। নিতাপুখুৰীৰ পৰা আমি ডিমৌলৈ যাম। ৰাস্তাটো ভিউটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজত ধুনীয়াকৈ গৈ আছোঁ। আকাশখন এবাৰ চোক নাই এইফালে। এতিয়া মানে আমি নিতাপুখুৰী পাই গ'লোহি। নিতাপুখুৰীৰ পৰা আমিতো ভিতৰৰ পৰা ওলাই আহিছোঁ, ভিতৰ চাইডৰ পৰা। আমি এতিয়া যাম সোঁহাতে, ইংৰাজীত ক'বলৈ গ'লে ৰাইট চাইডে। তো নিতাপুখুৰীৰ পৰিৱেশটো চাই লওক এবাৰ। এইটো হৈছে নিতাপুখুৰী চাৰিআলি। এইটো চাইডে যাব পাৰে আপোনাৰ পাৰলিগুৰি। এইটো চাইডে চিধা গ'লে আপুনি ডিমৌ পাব, আৰু এইফালেদি গ'লে আপুনি খোৱাং টু এইফালে ডিব্ৰুগড়। তো আমিতো এতিয়া পোনে পোনে যাম, তো চাই থাকোঁ। এতিয়া তেলটো ভৰাই লওঁ। তেলটো ভৰাই লৈ লাহেকৈ আগবাঢ়ি গৈ থাকিম আৰু বেছি দাম নালাগে বাৰু। পেট্ৰলৰ দাম কিমান হৈ আছে, লিটাৰ 100। নকৰিবা দেই ইউটিউবাৰ। শিৱসাগৰৰ লাচিত কলেজ, বীৰ লাচিত বহুতৰ সপোনবিলাক ইয়াতেই আছে। আমি এতিয়া গৈ আছোঁ শিৱসাগৰ কোৰ্টলৈ গৈ পেলাই লেফ্ট চাইডে সোমাই দিম আমি। তো এইটো চাইডে বহুত জাম আছিলে ষ্টেচন চাৰিআলি ফালে। আমি মানে এই এইটো চাইডেদি সোমাই দিম এতিয়া লেফ্টেদি, চিধা পুখুৰী কিনাৰত ওলামগৈ। এইটো কি ৰাস্তা বুলি কয়, ৰাস্তাটো ঠেক আছে কিন্তু অলপ। নতুন ড্ৰাইভাৰ কাৰণে ৰিক্সো আছে। আমাৰ এজন বৰ পুৰণা ড্ৰাইভাৰ। এইটো হৈছে শিৱসাগৰ ভিউটো, আপোনালোকে চাই লওক কিমান ধুনীয়া। এতিয়া আমি বাঁহতে ঘূৰি দিলোঁ চিধা পুখুৰী কিনাৰত। তাৰ পৰা ফৰ্ম ল'ম, ফৰ্ম হৈ মেলি কি কৰিব লাগিব আপোনালোকক কৈ আছোঁ। কাষ্ট চাৰ্টিফিকেটখন মানে ডিজিটেল বুলিয়ে কয় চাগে, ডিজিটেলাইজেশ্যন কৰাৰ কাৰণে। এয়া আমি ফাইনেলি শিৱসাগৰ মানে গাড়ী পাৰ্কিঙৰ কাৰণে বহুত অসুবিধা হয়। চাওঁ আজি পাওঁ না নাপাওঁ, নহ'লে বহুত দূৰত থ'ব লাগিব। ফাইনেলি যেনে তেনে পাই গ'লোঁ গাড়ীখন পাৰ্কিং কৰিবলৈ। গাড়ীখন পাৰ্কিং কৰি ল'লোঁ। এতিয়া মই যাওঁ আপোনাৰ ফৰ্মখন আনিবৰ কাৰণে। তো আপোনালোকক তাৰপিছত কৈ আছোঁ। এই শিৱসাগৰ পুখুৰী কিনাৰতে আছোঁ বাৰু আমি। ভিউটো এবাৰ চাই লওক কিমান ধুনীয়া। তো প্ৰচেছটো আপোনালোকে গম পাব।
এইবিলাক মাছ চোক এইবিলাক দেখিছে বলক সোনকালে ফৰ্মখন লৈ আহোঁ। এয়া আমাৰ নয়নদ্বীপে ধুনীয়াকৈ মাছক দানা দি আছে। আমিতো মাছ সদায় খাওঁ, কিন্তু আজি আমি মাছক দানা খুৱাব আহিছোঁ। একেবাৰতে এদায় কৰি দিয়ক টোপবিলাক। তো ইয়াত দেখিছেই ধৰ্ণা হৈ আছে আজি। তো সিহঁতি ST বিচাৰিছে চাগে OBC-বিলাক বা বেলেগ কাষ্টৰ মানুহবিলাকে। তো এইটো ভিডিঅ' বিতৰ্ক নকৰিব কিন্তু। মইতো ধৰ্ণাটো দেখিলোঁ, তো আপোনালোকক জনাই দিলোঁ। এতিয়া মানে আমি এখন ফৰ্মখন লৈ লোৱা হৈ গ'ল। এই ফৰ্মকেইখন মানে ফিল আপ কৰি কিনে ইয়াত জমা দিবলৈ আমি 4টাৰ কাৰণে কৰিম। ফিল আপ কৰি মানে ইয়াত মানে অফিচটো আছে, চিধা পোনে পোনে সোমাই আজি ধৰ্ণা দি আছে কিবা। এইটো জনসেৱা কেন্দ্ৰ, ইয়াত দিলে হৈ গ'ল মানে। তো এখন ফিল আপ কৰি আনি কিনে আকৌ জমা দিবলৈ আমি আহি আছোঁ। তো চৌকেইজন দাদাজন কষ্ট কৰিছে যথেষ্ট, ধুনীয়া ধুনীয়া বস্তু বনাইছে হাতেৰে। এইবিলাক চাওকচোন আপোনালোকে। আপোনালোকে আহিব। তো মানে আমি এতিয়া ঘূৰি আহিলোঁ, কিবা ভিডিঅ' চিডিঅ' কৰা নহ'ল মানে টেনশ্যন হৈ গ'ল আৰু ভিডিঅ' কৰা এলাও নাই। তাত মানে কামটো নহ'ল, মানে যোনটো কাষ্ট চাৰ্টিফিকেটৰ কাৰণে গৈছিলোঁ যোনটো, সেইটো কাম নহ'ল। মানে কি হ'ল, মানে এখন ডিজিটেলাইজেশ্যন কৰিবৰ কাৰণে মানে সোণোৱাল কছাৰী অফিচলৈ যাব লাগিব, মানে সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল অফিচলৈ যাব লাগিব। তাৰপৰা এখন লিখিতভাৱে আনিব লাগিব। তো তাৰপিছতহে হ'ব মানে। তো আপোনালোকে চাই থাকক পিছৰ প্ৰচেছটো কি হ'ব। ফৰ্মখনটো লোৱা দেখিলেই, বাকীখিনি মানে কি কৰিব লাগিব। গাঁওবুঢ়া কাগজখনটো অলৰেডি মই উলিয়াই থৈছোঁ, স্থায়ী মানে প্ৰমাণপত্ৰ, আৰু মই যে সোণোৱাল কছাৰী হয় সেইটো প্ৰমাণপত্ৰ দিছে। তাৰপিছত আৰু চাই থাকক আৰু আপোনালোকে বাকীখিনি। পিছত অহাকালিলৈ আহিব এইটো ভিডিঅ', তো গম পাব কি ডকুমেণ্টছ লাগে, কেনেকৈ কৰিব লাগে। বাই বাই। বাই বাই।